শিক্ষক বন্ধুসকল, আপোনালোকলৈ মই আগবঢ়াইছোঁ DLED 507 এছাইনমেণ্ট 2 কুৱেশ্যন নম্বৰ 1 শিক্ষাৰ অধিকাৰ আইন 2009 মূল উদ্দেশ্যসমূহ কি কি? এই আইনৰ অধীনত এজন শিক্ষকৰ বহুমুখী ভূমিকা আলোচনা কৰক। বন্ধুসকল, মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। লগতে বেল আইকনটো দবাই দিয়ক যাতে আগলৈ মোৰ এই ভিডিঅ'বোৰ আগতীয়াকৈ পাই থাকে। এতিয়া আৰম্ভ কৰিছোঁ। মই এয়া 507 এছাইনমেণ্টৰ কুৱেশ্যন নম্বৰ 1 উত্তৰ। সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ মূল লক্ষ্য হ'ল সমাজৰ সকলো শ্ৰেণীৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে শিক্ষাৰ ক্ষেত্ৰত সমান সুযোগ সুবিধা দিয়া বা লাভ কৰা। এইদৰে বন্ধুসকল, মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে অলপ আইডিয়া লৈ নিজৰ ইচ্ছামতে লিখিব আৰু কিবা ভুল ভ্ৰান্তি হ'লে মোক কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ। এয়া মই মনিৰুদ্দিন আহমেদ, আপোনালোকে চাই আছে অসম লাইভ ইউটিউব চেনেল। অসম লাইভ ইউটিউব চেনেলৰ তৰফৰ পৰা মই আপোনালোকক 506, 507, 508 আগলৈ সকলোবোৰ ভিডিঅ' এটা এটাকৈ দি থাকিম বুলি মই আশা কৰিছোঁ। কিন্তু তাৰ কাৰণে আপোনালোকে মোক অলপ সঁহাৰি দেখুৱাব লাগিব, অলপ সহযোগিতা কৰিব লাগিব। আপোনালোকে মোৰ ভিডিঅ'ত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো অসম লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই আশাৰে মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ এয়া মোৰ ক্ষুদ্ৰ প্ৰচেষ্টা। এয়া ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ল। বন্ধুসকল, আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ অসম লাইভ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। এই আশাৰে মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।